हाय फ्रेंड्स, আজি আমি আহিছো অষ্টমীৰ মেলাত আৰু আজি শেষ মেলা। সো আজি আৰু এবাৰ আহিলো, ইয়াৰ আগতো আহিছো। চাওক চাৰিওফালে দোকানে দোকান, এয়া চাওক ইয়াৰিংছ আৰু ইফালে নাগৰদলা সেইফালে আছে। নাগৰদলাটো উঠিম আমি আৰু এয়া আইচক্ৰীম চাওক। আমি বহুত আনন্দ কৰি আছো, ফুচকা খালো আৰু এতিয়া আমি ঘুৰিম, বস্তু লম, চাম আৰু এনেকে আমি ঘুৰি আছো। বহুত দোকান আহে, বহুত ডাঙৰ হয় মেলাখন। আৰু এয়া চাওক কেনেকুৱা লাগিছে, ভাল লাগিছে নে ফ্ৰেণ্ডছ? জনাব কমেন্টত। গোল্ড হয় এয়া জুৱেলাৰ্ছ, এয়া চাওক কাপোৰৰ দোকান, খেলনাৰ দোকান, এয়া চাওক কপাত মৰা ফুল, যি লাগে সেয়ে পাব এখন মেলাত। বহুত ডাঙৰ মেলা হয় আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টত। এয়া চাওক কি ধুনীয়া পুতলাবিলাক, দেখিলেই ল'ব মন যায়। এটাৰ দামে 200 টকাকৈ। আৰু এয়া ঠাকুৰৰ বস্তুবোৰ চাওক, যি লাগে সকলো বস্তুই আছে ইয়াত। আৰু এয়া আমি লাষ্টত অলপমান চাৰ্কাছ চালো, কাৰণ মোৰ ল'ৰাই কেতিয়াও চাৰ্কাছ চোৱা নাই। সো ভাবিলো অলপ চাৰ্কাছখন চাই যাও, আহিছো যেতিয়া। কিন্তু ইমান ভাল লগা নাই, এইবিলাক নৰ্মেল হয়, একেবাৰে নৰ্মেল। ক'ব গ'লে টকাটো বেকাৰে গ'ল আৰু একদমে বৰিং লাগিছে চাৰ্কাছবোৰ। আপোনালোকে চাই গমেই পাইছে চাগে। চাওক একদম নৰ্মেল হয়, একো নাই ইয়াত ক্ৰিটিকেল। সো এই আৰু তথাপি চালো, টিকেট কাটি সোমাইছো যেতিয়া। বন্ধুসকল, এইটোৱে আছিলে আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগি থাকে তেন্তে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই বাই, সকলোৱে ভালে থাকক, সুস্থ থাকক।